Pinia berta nang paklang pon perang kardong Karbi Anglong. Tiken news kala arada tumaphan nili berta thanbang phi rupchili kro pipensi a berta nang paklang pon po. Pini pherangke pe nang palle berta arjupon pemesna. Khiruni Agriculture IBA long Inglong Phok KSA HRC atum Karbi Anglong pen Meghalaya Border Alam puthak pherangke amai ke pha patu mini phai sirkep Khiruni Agriculture IBA long KSA Hamren Regional Committee atum Border Alam puthak pherangke amai ke pha pherangke amai along kache tongdun ake hai Probin Timong Organizing Secretary KSA CEC IC HRC Babu Tokbi President KSA HRC Rilipson Inglang Member KSA HRC Rupsing Ingti Members KSA HRC Boronson Tokbi Members KSA HRC Pherangke amai along Probin Timong Lapen Babul Tokbi Ijong Ponalam The Arjupon Sina Karbi ছাত্ৰ সন্থাত আমি প্ৰেছ মিটৰ জৰিয়তে পোনপ্ৰথমে আমাৰ মিডিয়াসকলক তথা মিডিয়াৰ জৰিয়তে আমাৰ সমূহ অসমবাসী ৰাইজ তথা আমাৰ কাৰ্বি আংলংবাসী ৰাইজলৈ আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্ডন জনাইছোঁ। আজি আমি প্ৰেছ মিট ৰখাৰ আমাৰ কিছুমান ইছ্যু কিছুমান আমাৰ ইয়াত যিখিনি আমাৰ প্ৰাপ্য যিখিনি আমাৰ অধিকাৰ কিছুমান দুই এটা বস্তু আমি এই মিডিয়াৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজ তথা আমাৰ এই আসাম ষ্টেট মিনিষ্টাৰ তথা আমাৰ মেঘালয় ষ্টেট মিনিষ্টাৰ আৰু লগতে আমাৰ কাৰ্বি আংলঙৰ মুখ্য অধ্যক্ষ আমাৰ CM ছাৰ ছাৰ ডাঙৰীয়ালৈ আমাৰ এই মেছেজটো আমি দিব বিচাৰিছোঁ। পোনপ্ৰথমে মই ক'ব বিচাৰিছোঁ আজি আমাৰ এই মিডিয়াৰ জৰিয়তে আমাৰ যিটো কাৰ্বি আংলঙৰ যিটো বৰ্তমান আমাৰ বিগত কেইদিনমান পাৰ হৈ যোৱা দিনকেইটা আমাৰ মেঘালয় ষ্টেট মিনিষ্টাৰ আৰু আমাৰ আসাম ষ্টেট মিনিষ্টাৰ তেখেতসকলৰ মাজত যি আলোচনা এটা হৈছে গিভ এণ্ড টেক পলিচি, সেই গিভ এণ্ড টেক পলিচিক লৈ পেলাই এতিয়া বিৰল আমাৰ ইয়াত হুলস্থুলৰ পৰিৱেশ এটা সৃষ্টি হৈছে। কাৰণ আমি হিষ্টৰিকেল আমি চাবলৈ গ'লেও আমাৰ ইয়াত কিছুমান যিখিনি আমাৰ প্ৰাপ্য যিখিনি আমাৰ অধিকাৰ সেই যিটো আমাৰ জন্মভূমি যিখিনি আমাৰ মাতৃ জন্মভূমি সেই ভূমিটো আমি কেতিয়াও আমাৰ এই গিভ এণ্ড টেক পলিচি আমি মানি ল'ব নোৱাৰোঁ। কাৰণ আমি মানি ল'ব নোৱাৰাৰ একমাত্ৰ কাৰণটো হৈছে আমাৰ তাত 1951 যিহেতু আমাৰ কাৰ্বি আংলং অট'নমাছ ষ্টেট যিটো আমাৰ ডিষ্ট্ৰিক্ট হিচাপে আমাক চিহ্নিত কৰিছে, সেই 1951 ইয়াৰৰ পৰা আমাৰ ইয়াত কিছুমান আমাৰ আসাম ষ্টেট গভৰ্ণমেণ্টৰ পৰা কিছুমান আমাৰ ইয়াত নিয়ম কিছুমান বান্ধি দিয়া হৈছে। সেই নিয়ম অনুসৰি আমাৰ ইয়াত হিষ্টৰিকেল চাবলৈ গ'লেও আমাৰ যিখিনি ব্লক 1 এণ্ড ব্লক 2 যিখিনি আমাৰ সীমা সেই সীমাৱৰ্তিত অঞ্চল এই আমাৰ কাৰ্বি আংলঙৰ ভূমি হয়। আমি কোনো কাৰণত এই ভূমিখিনি আমি মেঘালয়ক আমি গতাই দিব নোৱাৰোঁ। সেইকাৰণে আমি গোটেই আমাৰ কাৰ্বি ছাত্ৰ সন্থা আমি এই বিষয়টো লৈ পেলাই গিভ এণ্ড টেক পলিচিটো আমি অপ'জ কৰিছোঁ আৰু লগতে অনাগত দিনত আমি আমাৰ গোটেই সমূহ আমাৰ কাৰ্বি আংলংবাসী ৰাইজ আমি গোটেই মিলিত হৈ এই যিটো আমাৰ গিভ এণ্ড টেক পলিচি এই বিষয়টো লৈ পেলাই আমি অনাগত দিনত প্ৰয়োজন অনুসাৰে আমি প্ৰটেষ্ট কৰি যাম বা প্ৰতিবাদ কৰি যাম বুলি এই মিডিয়াৰ জৰিয়তে মই জনাইছোঁ। আৰু ইয়াৰ লগতে আৰু এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ, আমাৰ ইয়াত মেঘালয় অট'নমাছ ষ্টেট পাইছিলে আমাৰ 1971 মেঘালয় ষ্টেট পোৱাৰ পাছত 1972 আকৌ পুনৰ এখেতসকলক এটা ছেপাৰেট ষ্টেট হিচাপে চিহ্নিত কৰা হৈছে মেঘালয় ষ্টেটত। সেই সময়ত যিটো এখেতসকলক চিহ্নিত কৰাৰ পাছত 1985 ইয়াৰ্ছত আমাৰ ইয়াত যিটো নেকি আসাম ৰিঅৰ্গেনাইজেশ্যন এক্ট সেইমতে আমাৰ ইয়াত কিছুমান নিয়ম আমাৰ ইয়াত বান্ধি দিয়া হৈছে। যেনেকৈ আমাৰ ইয়াত ফৰ্মাৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া সেই বুলি এটা কমিটি এটা সেই সময়ত গঠন কৰা হৈছিলে আৰু সেই কমিটিৰ মুখ্য অধ্যক্ষ আছিল আমাৰ YB চন্দ্ৰচূড় বুলি এজন সেই কমিটিৰ মেইন অধ্যক্ষ আছিল। আৰু সেই সময়ত এটা কথা তাত স্পষ্টভাৱে স্পষ্টভাৱে মানে কিছুমান বস্তু তাত প্ৰকাশ কৰিছে যে ব্লক 1 এণ্ড ব্লক 2 সেইখিনি এৰিয়া এনেও আমাৰ ডিছপুটেড এৰিয়া বুলি কয়, কিন্তু সেই এৰিয়াত বিগত অনাগত দিনতো যাতে কোনো ধৰণৰ হাই কাজিয়া হুলস্থুল নহওক বুলি সেই সময়ত এটা
তাত নিয়ম এটা বান্ধি দিয়া হৈছিলে যে সেই নিয়মটো হ'ল আমাৰ কাৰ্বিৰ যি সাংস্কৃতিক ভাষা সংস্কৃতি আৰু আমাৰ অসমৰ যি ভাষা সংস্কৃতি সেই ভাষা সংস্কৃতিক লৈ পেলাই লেংগুৱেষ্টিক মেজৰিটি বুলি তাত এটা সেই সময়ত এটা হেৰি কৰিছিলে এখেতসকল মানে এটা নিয়ম বান্ধি দিয়া হৈছিলে সেই মেজৰিটি অনুসৰি আমাৰ কাৰ্বি আংলঙৰ কাৰ্বিসকলৰ মেজৰিটি হিচাপে তাত চিহ্নিত হৈছে সেই তেতিয়াৰ পৰাই আমাৰ ইয়াত কাৰ্বি আংলঙৰ ব্লক 1 এণ্ড ব্লক 2 সেই সীমাখিনি সেই সীমাৱৰ্তিত অঞ্চল আমাৰ কাৰ্বি আংলঙৰ ভূমি বুলি চিহ্নিত কৰা হৈছে এই লৈ পেলাই আজিৰ দিনত আমি চাবলৈ গ'লো এই হিষ্টৰিকেল আজিৰ দিনতো আমি এই কিতাপ খুলি চালে কিছুমান হিষ্টৰিকেল এক কিছুমান খুলি চালে আমি এতিয়াও সেই বস্তুটো আমি দেখা পাই আছোঁ সেই গতিকে বাৰম্বাৰ আমি কাৰ্বি আংলঙৰ আমাৰ চিফ CM ছাৰ তুলিৰাম ছাৰ ডাঙৰীয়া আৰু লগতে আমাৰ বোথ ছাইড আমাৰ ষ্টেট মিনিষ্টাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া আৰু লগতে আমাৰ মেঘালয় ষ্টেট মিনিষ্টাৰ আমাৰ কমৰেড চাংমা আপোনালোকক আমি বাৰম্বাৰ আমি অনুৰোধ কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ ব্লক 1 ব্লক 2 পুলিচি আমাৰ কাৰ্বি আংলঙৰ কাৰণে যদি কিবা এটা ক্ষতিৰ দিশ যদি ইয়াত আগুৱাব ধৰিছে আমি এইটো কোনো পধ্যে আমি মানিব নিবিচাৰোঁ বা মানিব নোৱাৰোঁ আৰু আপোনালোকৰ এই পুলিচিটো আমি ডিনাই কৰিছোঁ কাৰণ ইয়াত আমাৰ ভূমি ব্লক 1 এণ্ড ব্লক 2 আমি কোনো কাৰণত আমি মেঘালয়ক দিব নোৱাৰোঁ সেই গতিকে আমি আজি সমূহ অসমবাসী ৰাইজ তথা আমাৰ সমূহ কাৰ্বি আংলঙবাসী ৰাইজলৈ আমাৰ এই কাৰ্বি ছাত্ৰ সন্থাৰ পৰা আমি এটা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে অনাগত দিনত আমাৰ এই বৰ্ডাৰ ইছ্যুটো যাতে কোনো ফালৰ পৰা কোনো ধৰণৰ হাই কাজিয়াৰ সৃষ্টি নহয় সেইকাৰণে আপোনালোকে এডমিনিষ্ট্ৰেটিভ বোথ ছাইড এডমিনিষ্ট্ৰেটিভ আপোনালোকক আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে পিচফুলি এই বস্তুটো মেইনটেইন কৰি পেলাই কোনো জাতি কোনো ধৰ্মৰ কোনো ক্ষতি নোহোৱাকৈ কোনো ধৰণৰ হাই কাজিয়া নোহোৱাকৈ যাতে আপোনালোকে এই বস্তুটো সলিউশ্যন এটা আনিব পাৰে সেয়ে আমাৰ আশা আৰু এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ আপোনালোকক কাৰণ কিছুমান চিষ্টেম আমাৰ বৰ্ডাৰত এতিয়াও তেনেকেই চলি আছে বিগত কেইদিনমান ধৰি আমাৰ ইয়াত বৰ্ডাৰত আমাৰ চিংথং এৰিয়াটো ঠিক তেনেকৈ প্ৰব্লেম এটা হ'ল এডমিনিষ্ট্ৰেটিভ বোথ ছাইড কোনো নলেজ নোহোৱাকৈ ইয়াত কিছুমান আমাৰ ইয়াত মেঘালয় ষ্টেট গভৰ্ণমেণ্টৰ পৰা কিছুমান ইয়াত আমাৰ প্ৰশাসনৰ লোকসকল এডমিনিষ্ট্ৰেটিভসকল ইয়াত ঘপককৈ সোমাই অহা এই চিষ্টেমটো কিন্তু আমাৰ আছাম ষ্টেট মিনিষ্টাৰ আপুনিতো ইনিচিয়েটিভ ল'ব লাগিব কাৰণ এই যিটো পদক্ষেপ লৈছে আমাৰ মেঘালয় ষ্টেট গভৰ্ণমেণ্টে এই পদক্ষেপৰ কাৰণে কিন্তু ইয়াত বহুত ক্ষেত্ৰত আমাৰ ইয়াত ক্ষতি হ'ব হাই কাজিয়াৰ সৃষ্টি হ'ব সেই গতিকে আপোনালোকে এডমিনিষ্ট্ৰেটিভসকলৰ যাতে এই বস্তুটো গুৰুত্ব সহকাৰে আপোনালোকে লয় এই লৈ আজি আমি আপোনালোকক প্ৰেছ মিট আমি বহিলোঁ আৰু সদৌ শেষত মই আৰু এবাৰ ক'ব বিচাৰিছোঁ আমি কোনো কাৰণত আমাৰ এই ব্লক 1 এণ্ড ব্লক 2 যিখিনি আমাৰ ভূমি যিখিনি আমাৰ মাতৃভূমি যিখিনি আমাৰ জন্মভূমি এই জন্মভূমি আমি কোনো কাৰণত মেঘালয়ক আমি গোটাই দিব নোৱাৰোঁ সেইকাৰণে আমি আজি আপোনালোকক প্ৰেছ মিটৰ জৰিয়তে আমি আপোনালোকক এই মেছেজটো দিছোঁ যাতে আপোনালোকে এই মেছেজটো গুৰুত্ব সহকাৰে লৈ অতি সোনকালে আপোনালোকে এই সলিউশ্যনটো আনিব বুলি আমি আশা কৰিছোঁ আৰু আমাৰ কাৰ্বি আংলঙৰ আমাৰ CM ছাৰ তুলিৰাম ছাৰ ডাঙৰীয়া আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে আপুনি আপোনাৰ ওপৰত বহুতখিনি দায়িত্ব আছে বহুতখিনি আপোনাৰ ইয়াত বহুতখিনি ইছ্যু আছে এতিয়াও আমাৰ ইয়াত সেই ইছ্যুবিলাক গোটেই সামৰি আপোনাৰ ওপৰত আমাৰ বিশ্বাস আমাৰ আস্থা আপোনালোকৰ ওপৰত আছে যাতে আপুনি এই যিটো আমাৰ ব্লক 1 এণ্ড ব্লক 2 আৰু যিটো গিভ এণ্ড টেক পলিচি সেই চিষ্টেমটো এই ইছ্যুটো যাতে আপুনিও গুৰুত্ব সহকাৰে লৈ আমাৰ এই কাৰ্বি আংলঙসমূহ আমাৰ কাৰ্বি আংলঙবাসী ৰাইজৰ সুখ শান্তিৰ কাৰণে যাতে আপুনি চিন্তা কৰি যায় সেয়েহে আমাৰ কামনা এই লৈ মই আপোনালোকক এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই আজি আপোনালোকক প্ৰেছ মিটত এইখিনি মই মেছেজ দিবলৈকে মই আমাৰ এই কাৰ্বি ছাত্ৰ সন্থাৰ পৰা মই আমাৰ এই অনুষ্ঠানটো আমি আজি এইখিনিতে আমি আপোনালোকক মেছেজটো দিব বিচাৰিছোঁ কাৰ্ডম Itu tak Karbi Anglong Border Alam KSA Hamren bangsu press meet pherangke alam tinggal apa mon karen sini boy itu block 1 and block 2 especially block 2 yang stretching from part alam apa sih ini kerja pherangke aku pakai ada sih belum sampai sekarang kita meeting dulu kan state state Assam and Meghalaya state kita itu meeting buku bang lalu Allah give and take misalnya polisi kita itu Abang so give and take polisi loh mungkin Karbi Anglong loh boleh karena hui angling juga so karena hau kita tuh tadi itu Karbi Anglong itu mas soal loh kan hau 10,000 square kilometer walau lebih kan boleh jadi so kau sini tuh ini
support kan bang so presiden bang kan la pen hokpet lam ke pupu indigenous right khai so hatung pusai tu kita so khai so long peace and harmony is maintain bang alang ni produk bi local language tu macam ni iya mo alang ni istame hala dak cedam pen la pupu omni dak alang peace maintain bang alang ni cedam pen alang ni kapat do kapat la pen kapat jobong pacapu pavidya pen tangsam jin pen patumi seni pan alang claim ni polo ta ning du lam alang ni istame cedam de alang ni toy ni sami to kia dak alang ni personal ke dalam ni logan sta toy ni cedam de dapen alang ni hala dak Karbi Anglong autonomous council CM authority mate alang ni pan permission and dam ni pola ma belo alang ni ada ma alang ni kada local MDC lo put telephone to 7 ala kada meda pungura amin ha mus dan lo kita alang ni cedam de dapen alang ni ada please mentan de patum yata Meghalaya pen ke ini tum kuasa pulis negara pen jenglo ada local di sini negara kami Meghalaya kita teman gari yang sangat ko lai ka alang ni dam pen tangsam dem ni bolo kita ning du belam alang ni lapso dai don alang ni ciklem ni dia nasi labang so son ni dar ke Karbi Anglong autonomous council lo mate itum Karbi Hamren kan kami uli dar kali ko sini lipen jobana ko alang ni pani personal kete kali kita hokber alam lo de alang ni musi ko alang ni ciklem nang ciklem ni bolo kita alang ni cedam de pi karam lo lakin itu pun dalam sini dulu tapi alam ni dalam parang ciklem ni lakin itu mati mana alang ni lakin hokber alam kita lo Block 1 and Block 2 bang kaya lagi, bukan kolam ini dan milo. Ini tuh Karbi Anglong along lepina, sama 10,434 square kilometer kini ke Block 1 Block 2 bang kaya pun sekali. Kalau ke lagi itu along lepina. Lapen Block 1 and Block 2 hubung cerita council election, MP election, MLA election tak latung ke itu mengsebutan hubung. Kalau lagi Karbi Anglong tadi mah, tak mahu meram lo. Tapi malah tuh area ke Meghalaya sih kaya MP दा आपको सी जो MLA दा आपको सी जो local सब government होते MSC होते आपको सी जो कुछ नहीं लगे बेले को ता vote नों के census अलिंग का Karbi Anglong से पूरी पुते लगे Karbi Anglong ने बेको नसी लासोलों ने के लगे disputed पुके लगे नाव में ले आलाम से नहीं बेने के जों नाम को ये लगे नापेन हरा local MSC दा बंसो हम बंग चेरोक टॉप पेन का चालांगी MSC नहीं पन क्लेम नहीं बोलो Teman non kita kelang ni so 21 village mereka kelang Islam 21 village ke ada laru musoldeng atau pakai umruguti dah ho sabuda dah ho kosong ke sabuda kalang ni hemat tu kalau te alang ni hemat tu pada kosong si Meghalaya ke kemana lana ta lagi itu charjumi melam tu nasi alang ni kan eglesian alang ni kaselet alang ni ninjoino bosila musolam lana da so media no peni di pacini tu 2017 nanti kan kami ini tuh malah personal itu dam alang kan itu lo Block 1 and Block 2 development abe nangli homosi development pindainsa nangli long itu kami nak kira untuk siam untuk approach nak itu alang yang nak sudah mau alang ini dekat belak nili homosi ke everything dah okay bisa kan plus pini ke langsung okay belum ada langsung lakukan tema proper route communication ada kabe proper drinking water ada facility abe proper network ada kabe proper education institution ada mesen abe nata isi ada semua alang itu girve ni lagi alang 15-20 years iam to that pen hello bali public itu man kacung kui ansol mana ni ya kam ke nasi alang itu girve ni laban solap ni lapen anu sih som protest dhana rak dunan ko ke ahok lo tema ini tu along le long simbang Meghalaya police tu amade lo nora tu nanu chok sikit bang kosi Karbi student association kan sami protest nang ko so protest not only Karbi student association ada Gurkha student union kita nang kira pun akan public kita tu nasi alang teman kami itu pun thanks giving ni cuma Gurkha pun kami itu malong le mate itu dora pena itu as a brotherhood isi nang cuma thalam nasi naso abang kadang protect nasi jadi tu khasi teman kuno ini ke oi thai kan ta ini ke oi bekan ta sudah itu non soduk sodak ini ke oi bangke hadak itu cingthong mosi lo alukan MDC alang kam claim nanti alam ni besi dalam kami আপোনালোকক সদ্যহতে মই ক্লিয়াৰলি এই বস্তুটো মই জনাই দিব বিচাৰিছোঁ কাৰণ বিগত আমাৰ ইয়াত মেঘালয়ত যি লাষ্ট টাইম আমাৰ মিটিং এটা হৈছে মেঘালয় ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি জইণ্ট মিটিং এটা হৈছে
সেই মিটিঙত তেনেকৈ এটা আলোচনা এটা হৈছে গিভ এণ্ড টেক পলিচি। সেই গিভ এণ্ড টেক পলিচিৰ মিনিংটো হৈছে আমাৰ ব্লক 1 এণ্ড ব্লক 2 আমাৰ এই সীমাখিনি মেঘালয় ষ্টেট গভৰ্ণমেণ্টক দিয়া হ'ব বুলি তেনেকুৱা এটা আলোচনা এটা হৈছে। আৰু সেই বস্তুটো আমি নট অনলি আমি ইয়াত ভাষাৰে কোৱা বস্তু নহয়, কিছুমান ইয়াত আমি ডকুমেণ্টেড কিছুমান বস্তু পাইছোঁ, সেই বস্তুটো আমি আপোনালোকক ক্লিয়াৰ কৰিছোঁ। গিভ এণ্ড টেক পলিচিত আমাৰ ব্লক 1 এণ্ড ব্লক 2 সীমাখিনি আমাৰ মেঘালয়ত দিয়া হ'ব বুলি কয়। আৰু যিখিনি আমাৰ খানাপাৰা গুৱাহাটীৰ যিখিনি এৰিয়া, সেই এৰিয়াটো একচুৱেলি আমাৰ অসম গভৰ্ণমেণ্ট তথা আমাৰ আসাম ষ্টেট গভৰ্ণমেণ্টে সেইখিনি মাটিটো মেঘালয়ৰ পৰা ল'ব। আৰু আমাৰ কাৰ্বি আংলঙৰ ভূমি যিটো আমাৰ জন্মভূমি ব্লক 1 এণ্ড ব্লক 2 সেই মাটিখিনি মেঘালয়ত গতাই দিয়াৰ তেনেকুৱা এটা চক্ৰান্ত এটা চলিছে। সেইলৈ আমি ব্লক 1 এণ্ড ব্লক 2ৰ আমাৰ যিটো বৰ্ডাৰ ইছ্যু, এই গিভ এণ্ড টেক পলিচি আমি টোটেলি আমি অপ'জ কৰিছোঁ। Robinson Rongpi, report to Ken News. TK News pen pinya berta, puan si kangton ponlo, kardon.